Hello everyone, good morning. Baba যাব ওলাইছে স্কুলত। এইখিনিৰ পৰা এইখিনি ঘৰৰ পৰা তালৈকে বাছ ষ্টেণ্ডলৈকে আমাৰ তালৈকে বাছ আহিব বাছ ষ্টেণ্ডৰ তালৈকে, কিন্তু এইখিনি সেই চাইকেল লৈহে যাব বোলে। আহোঁতে আকৌ মই চুচৰাই আনিব লাগিব, সেইটো বাছত গুচি যাব। ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব বুলি আশা কৰিলোঁ। বাছো আহি পাইছে ৰ'বা, তুমি চাইকেল কি কৰিবা এতিয়া? আৰে এইফালৰ পৰা নহয়, এইফালে ক'ত মেইন ৰাস্তাত গৈছা, এইফালে আহা। বাবাক স্কুলত পঠাই ময়ো ঘৰৰ কামখিনি কৰি অলপ ওলাই আহিলোঁ। বজাৰৰ ফালে অলপ কিবা ল'ব লগা আছে, তো চাই লওঁ এতিয়া। কুৰ্তাৰ স্কাৰ্ট প্লাজো এনে হোৱাইট কালাৰৰ লগত মোৰ এটা কিবা উইকনেছ আছে। হোৱাইট কালাৰৰ কিবা ড্ৰেছ দেখিলে মানে মই ভাল লাগে আৰু সেইটো। ধুনীয়া ধুনীয়া সৰু বাচ্ছাৰ ড্ৰেছবোৰ আছে আৰু গোটেই মলটো খালী হৈ আছে। আমি অলপমান বেছি সোনকালে আহিলোঁ যে খালী হৈ আছে। এনেকুৱা থাকিলেও কিন্তু বস্তুবোৰ চাই ভাল লাগে। বেছি মানুহ থাকিলে একদম হেঁচা হেতা ওপৰা হৈ যায়। বেছি লোৱা নাই, অকণমানে লৈ পেলাই পটাপট লৈ ল'লোঁ। এতিয়া আহিছোঁ বিলিং কৰিবৰ কাৰণে। খালী আজি কাউণ্টাৰ কোনো নাই কাউণ্টাৰত। আহি গ'লোঁ মই জুডিঅ'ত। এতিয়া মই ইয়াতে এটা কুৰ্তা চাইছোঁ। এইকেইটা ভালে লাগিছে, ভেৰাইটিজ কুৰ্তা। সৰু বেটা এটা ফুৰি আছে। এইটো মোৰ বাবা আৰু মই ৰেডি হৈ গৈছোঁ। আমি এতিয়া যাম ন বা? ব'লা চলো ব'লা। বাই বাই কোৱা। বাই বাই টাটা। ময়ো আহিলোঁ কাম বন কৰি ভাত চাত খাই ল'লোঁ। বাবাও স্কুলৰ পৰা আহি ৰেডি হৈ গৈছে। আমি এতিয়া যাম অলপ ওলাই, মানে বেংকত অকণমান সৰু এটা কাম আছে আৰু নিজৰো অলপ কিবা কিবি কৰিব লগা আছে। তাৰ কাৰণে আমি এতিয়া ৰেডি হৈছোঁ, তো যাওঁ আমি ঘৰৰ পৰা ওলাই। ৰ'দ কমাৰ নামেই নাই হয়নে? এতিয়া আমি আহিছোঁ ক'ত? এইটো পইণ্টত ষ্টেট বেংকত। কেৰেটা কৰিবা ইয়াতে? এতিয়া ক'ত কাৰেণ্ট চেণ্টাৰ আছে? আছে এইটো পইণ্টত আছে। আহা পৰা ওলাই এতিয়া আমি আহিলোঁ খাদিম চব। বাবাৰ জোতা চাব লাগে, ইয়াত চাই লওঁ। বাবাৰ জোতালৈ এতিয়া আমি আহিলোঁ। ইয়াতে চব একেলগে আছে, ডমিন'জ, KFC আৰু জাইকা বিৰিয়ানী হাউচ। আমি পিজ্জা চিজ্জা নাখাওঁ দেই, বাবাক কৈ দিলোঁ জাইকাত যাম ব'লা। টানিছে মোক। অকণমানি ঠাইত ধুনীয়াকৈ এইটো সজাইছে। বাবা আৰু পাপা এইফালে বহি গৈছে। আবেলি যেতিয়া লাইটবোৰ লগাই দিব তেতিয়া চাগে মজা হ'ব। ৱাটাৰ বটলটো দিছে, বাবা পুৰা লৈ আছে, ভাবিছে এনেই দিব নেকি। সৰু ঠাইত ধুনীয়াকৈ সজাই দিছে। আৰু এইফালে আমাৰ ব্যস্ত গুৱাহাটী। এতিয়া যাওঁ বাবা আৰু মই KFC, তাত আমি কিবা পেক কৰি লওঁ ঘৰত লৈ যাবৰ কাৰণে। এতিয়া ইয়াতো এনেকুৱা কৰিলে, KFCৰ দৰে হেৰিৰ দৰে কৰিলে। অৰ্ডাৰ দি দিলোঁ।
এতিয়া আমি আমাৰ ডায়েৰী নেওয়াই নহয় যে টেকেৱে আমি লৈ লওঁ ইয়াৰ পৰা। আৰু এইটো পাপা তাতে বহি আছে জাইকাত, আমি ইয়াতে আহি অৰ্ডাৰ দি লৈছোঁ। এটা এটা খুৱাই দিব। আহা হৈ গ'ল। এতিয়া যাওঁ আমি ঘৰত। পাপাই গ'ল, গাড়ী ওলাব। ই ল'ৰাটো বাবা আহিবানে তুমি? জগুচি গ'লোঁ কিন্তু মই। আহা জল্দি। ডমিনজো আছে ইয়াতে, থাকিব ভাল আজি ইমান জিদ নকৰে সেইফালে যাবৰ কাৰণে। তো এতিয়া যাওঁ আমি ঘৰত আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ বুলি। আপোনালোকে যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।